মন্ত্ৰত সেৱা কৰি থাকোঁতে চোৰ এটাই আহি বেগটো লৈ গুচি গ'ল। জব এটাৰ কাৰণে ইণ্টাৰভিউ দিবলৈ গৈছিলোঁ। নাই পইচা পাতি বহুত বেছি নাছিল, কিন্তু অৰিজিনেল ডকুমেণ্টছখিনি আছিল। ফোনটো হাতত আছিল বুলিহে বাচিলোঁ। ৰচোন কোনোবা আনন'ন নাম্বাৰ এটাই ফোন কৰিছে, মই তোক কৰি আছোঁ। হেল্ল', আপোনাৰ নামটো লিপিকা নেকি বাৰু? অঁ হয়, ময়ে কৈ আছোঁ, লিপিকাই কৈ আছোঁ। এড্ৰেছটো দিয়ক, মই এতিয়াই গৈ আছোঁ। কাহিলীপাৰা ৰোড, গণেশ টাৰ্ণিং, এই শিৱ মন্দিৰ এটাৰ ওচৰতে আমাৰ দোকানখনৰ নাম প্ৰাপ্তি দা ডেকৰ জোন, এখন ফাৰ্নিচিং দোকান। মই তাতে আছোঁ বাইদেউ, আহক আপুনি। বেগটো তই ক'ত পালি? ডিউটিলৈ আহি থাকোঁতে বেগটো আনি পেলাই চাওঁ, চুৰ ওলাই পলাই পটঙে দিলে। দাদা, অঁ মোৰ বেগ এটা। আপোনাৰ বেগটো এইটো আহক, এইটো লওক, চাওকচোন ডকুমেণ্টখিনি আপোনাৰ। আপোনাক কি বুলিছে ধন্যবাদ দিম দাদা। একো নাই হেৰি, কিবা বস্তু লাগিলে আপুনি আহিব আমাৰ দোকানলৈ কেতিয়াবা। নিশ্চয় দাদা। এই ৰ'ব, ইমান ধুনীয়া ধুনীয়া বস্তুবোৰ ৰাখিছে, কিবা এটা লৈয়ে যাওঁ। এই ৰেডিমেড পৰ্দাবিলাক ষ্টাৰ্টিং প্ৰাইচ কিমানৰ পৰা দিছে? 150 টকাৰ পৰা 1500, 2000 টকালৈকে আছে। আৰু নিজৰ মতে চিলাই ল'ম বুলি ক'লেও পাম চাগে? নিশ্চয় বাইদেউ, আমাৰ ওচৰত বহুত ধুনীয়া ধুনীয়া ডিজাইনৰ কেটলগ আছে। আপোনালোকৰ নিজৰ পচন্দ মতে আমি পৰ্দাখিনি চিলাইও দিওঁ, আৰু আপোনালোকৰ ঘৰত গৈ পেলাই আমি ফিটিঙো কৰি থৈ আহোঁগৈ। পাইপ চাইপ চব এভৰিথিং আছে আমাৰ ওচৰত। মুঠতে 10-15 বছৰৰ কাৰণে আপোনালোকৰ পৰ্দাখিনিৰ দায়িত্ব আমাৰ। মানে বাইদেউ, আপোনালোকৰ পৰ্দাখিনি যেতিয়া লেতেৰা হ'ব, আমাৰ ইয়াৰ পৰা মানুহ গৈ পেলাই আপোনালোকৰ ঘৰৰ পৰ্দাখিনি খুলি আনি ধুনীয়াকৈ ড্ৰাই ক্লিনিং কৰি পেলাই আকৌ পৰ্দাখিনি লগাই দি থৈ আহিব। হয় নেকি? বহুত ভাল কথা। বাবু দা, এই পৰ্দাখনৰ দাম কিমান? এইখন হয়, এইখনৰ দাম 150 টকা। ঠিক আছে, আপুনি ইয়াৰে 6খন পেক কৰি দিয়ক। আৰু কটনৰ বেডশ্বীটটো আছেই চাগে? আছে। আৰু এখন পেক কৰি দিয়ক। ঠিক আছে, বলক। কটনৰ বেডশ্বীট এখন লৈ দিয়কচোন। বাবু দা, কথা এটা সুধো। আপোনালোকে দূৰৰ পৰা ধৰক কোনোবাই অৰ্ডাৰ দিলে, তেতিয়া আপোনালোকে পঠাই দিব পাৰেনে? নিশ্চয় বাইদেউ, অলৰেডি আমাৰ দোকানলৈ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টৰ পৰা অৰ্ডাৰ আহি থাকে, আমি পঠিয়াই থাকোঁ। তেনেহ'লে আপোনালোকৰ দোকানৰ নাম্বাৰটো দিয়ক, মোৰ লগৰ কেইজনীকো কৈ দিম, কিবা লাগিলে কণ্টেক্ট কৰিব। লওক 9864807993। থেংক ইউ। এইখনেই দি দিয়ক বাইদেউ, বহুত ধুনীয়া লাগিছে। থেংক ইউ বাইদেউ, আকৌ আহিব। নিশ্চয় আহিম দাদা।